হেল্ল' বন্ধুসকল, তো কি কৰিবি আৰু কালি এটা মোৰ ভাল খবৰ আহিছে। এটা ভাল খবৰ তো আজি আপোনালোকক মানে ক'বলৈ যাই আছোঁ। ভাল খবৰ মানে কি জানে, বহুত দিনৰ পৰা ভাবিছোঁ তো উঠাম বুলি, কিন্তু উঠাব পৰা নাই। তো ক্ষমতা হোৱা নাছিল লগত, তো তাৰ বাবে মানে এটা জোচ নাছিল মোৰ তাৰমানে উঠাই আনিবৰ কাৰণে, তো সাহস হোৱা নাছিল। তো কালি কি মন পৰিলে মানে জোচ আহি গ'ল, তো সাহস আহিল এটা মানে উঠাই আনিবৰ কাৰণে। কি ক'বি তো তাৰ লগতে কলগেটৰ লগত ব্ৰাছ ফ্ৰী পাইছোঁ আৰু লগতে বগা নহয় বাৰু, কলি হয়। দা যিয়ে নহওক উঠাইতো আনিছোঁ, লগতে কলগেটৰ লগত ব্ৰাছ ফ্ৰী পাইছোঁ, তো তাৰ বাবে উঠাই দিলোঁ। আৰু বহুতে কৈছে তই বহুত লছ খালি। লছ খোৱা কি ন, ইয়াতে কলগেটৰ লগত ব্ৰাছ ফ্ৰী পাইছোঁ, তাৰ এইটো কোনো লছ খোৱা কোনো কথা নাহে। তো বহুতে তেনেকৈ কিবা কিবি কৈছে, কিজানি সিহঁতৰ হিংসা লাগিছে কিজানি, সেইকাৰণে এনেকৈ কৈছে মোক কলগেটৰ লগত ব্ৰাছ ফ্ৰীছোঁ। তো মানে কোনো তেনেকৈ অনা নাই মোৰ লগৰীয়াবিলাকে, ময়ে আনিছোঁ তেনেকৈ। তো তাৰ বাবে লগৰীয়াবিলাকে কৈ আছে এনেকুৱা বুলি। তাৰ এটা কথা, তো চেঙেৰা মানুহৰ মনটো অকলে অকলে শুইটো ভাল নালাগে ন। তো লগৰীয়াবিলাকৰ চবৰে আছে, তো মোৰ নাই। তো তাৰ বাবেও ভাবি চিন্তি মানে উঠাই দিলোঁ আৰু কি কৰিবি আৰু, চেঙেৰা মনটো নামানে। তো কলি কি কৰিবি আৰু, উপায় নাই। কোনোবাই কলি বুলি ক'লেওতো হেৰি নাই। তো কলগেটৰ লগততো মোৰ এটা ভাগ্য, কলগেটৰ লগত ব্ৰাছ ফ্ৰী পাইছোঁ। আৰু লগতে চাওঁ কামবিলাক কেনেকুৱা হয়, তো গম পাম। তো কামবিলাক হ'লেতো কলিবগীয়াতো তাতে সেইবিলাকতো নাচায় ন, তো কামবিলাক ভাল হ'লেতো ভালৰে কথা। তো আহক মই চিনাকি কৰি দিওঁ মোৰ কলিজনীৰ লগত। তো এইজনী হৈছে মোৰ কলি, মই কালি উঠাই দিছোঁ। ক্ষমতা হোৱা নাছিল বহুত দিনৰ পৰা, তো উঠাম বুলি ভাবিছিলোঁ, তো উঠাব পৰা নাই। ক্ষমতা হোৱা নাছিল, পইচা পাতিৰ লগত নাছিল। তো তাৰ লগতে টেবুলখন ফ্ৰী দিছে। টেবুলখন মানে তলৰ মানে তলত থ'লেতো বতাহবিলাক তলে যায় ন টেবুলখনত, তো তাৰ বাহিৰে সেইকাৰণে ক'লোঁ বতাহবিলাক তলে দি যায়, তলত থ'লে তাৰ বাবে এইখন ফ্ৰী দিছে মোক। তো কি ক'বি আৰু, এইখন দিয়াৰ পিছত অলপ বতাহবিলাক ওপৰেদি আহে আৰু। তো এয়াই, কোনো যাতে বেয়াটো উল্টাটো নাভাবে। তো কলি হয়, কামবিলাকতো কেনেকুৱা হয় নাজানো, আজি ৰাতি শুই চাম। নহয় মানে কি কৈছোঁ গম পাইছে চাগে ন, মই সেইবিলাক কথা কোৱা নাই।